ৰাতি হ'লে গোটেই পৰিৱেশটোৱে সলনি হৈ যায়। কাহিনীটো মানে এনেকুৱা, ভাৰ্চিটি শেষ হৈ গ'ল, কিন্তু মোৰ ভিডিঅ' দেখি শেষ নহ'ল। এই এলাহটোৱে মোক শেষ কৰি দিছে। বাৰু সেইবোৰ বাদ দিয়ক, এই ভাৰ্চিটি বা কলেজ উইকৰ বাবে ষ্টুডেণ্টখিনিৰ বেলেগ এটা ইমোশ্যন থাকে। এই সপ্তাহটোৰ বাবেই সকলোৱে এবছৰ ৰখিবলগীয়া হয়। আমাৰ মাইমৰ বাবেও প্ৰস্তুতি চলাই আছে। এইকেইদিনত সকলো বহুত ব্যস্ত, দিনে ৰাতিয়ে কেৱল ডিপাৰ্টমেণ্টৰ বাবেই কাম। সেইবাবেই গোটেই পৰিৱেশটোৱেই সলনি হৈ পৰে। পিছদিনা ৰাইজ, সেইদিনা মই সোনকালেই ঘৰলৈ আহিবলগীয়া হ'ল। আজি পিছে ঢেৰ কিবাকিবি আছে, ৰেলীৰ কামৰ পৰা আৰম্ভ কৰি বহুত কিবাকিবি। ৰাতিয়ে হ'বগৈ চাগে। আজি সোনকালে আহিছোঁ, বৰ্তমান ইমান ষ্টুডেণ্ট অহা নাই। আহি পায়েই দেখোঁহি যে ইহঁতকেইটা বহি আছে। এই বোলে মোৰ ভিডিঅ'ত ওলায়, কিন্তু বহুত চাপৰ ছোৱালী ৰাইজ। এতিয়া আমি কেইটা লগ হৈ খেল চাবলৈ ওলাই আহিছোঁ। কেৰম খেল হৈ আছিলে, ওলাই আহিয়েই দেখোঁ যে ইহঁতবোৰ ডান্সৰ বাবে ৰেডি হৈ আছে। মোচন এটা লৈছে কিন্তু দেই। এইফালে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কেইজনো ৰেডি হৈ আছে। এনেদৰেই সকলোৰে প্ৰগ্ৰেমবোৰ চলি আছে। আজিৰ ভিডিঅ'টো দীঘল হৈ গৈছে, গতিকে আৰু এটা পাৰ্ট আহিব। বাই।